হেল্ল' বন্ধু বান্ধৱীসকল হিয়া স্লাইফৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো বনাইছোঁ মই অসমৰ ডেকাৰ ওপৰত। অসমৰ ডেকাৰ ওপৰত। ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰোষ্ট এইবাৰ মোক ৰোষ্ট কৰিছে অসমৰ বেকাই। অসমৰ ডেকাই আৰু মই জহনী চিনছৰ নাম লৈছোঁ। আৰু আপোনালোকে মোক বেয়া পাইছে। আপোনালোকেনো কোন চা ভাল যে নামটো লোৱাৰ লগে লগে চিনি পাইছে। এওঁ বেলেগৰ ভিডিঅ' ৰোষ্ট কৰি ঘৰতে থাকে হাঁহি আৰু এওঁ ঘৈণীয়েকে ঘৰত কৰি ৰাখিছে ভোজৰ হাঁহি। কি কথা? হয়নে অসমৰ ডেকা? নামটো কিন্তু এইবাৰ শুদ্ধকে লৈছোঁ। अरे कहना क्या चाहते हो? ভিডিঅ' কেইটামান দিবহে পাৰিলোঁ, কেইটামান কুকুৰে আকৌ ভুকিব আহিলে। বেলেগ কাম বন নাই না। বাৰু মিছা নক'ব, আপোনাৰ ৱাইফে বোলে জনি চিনছৰ বোলে বিৰাট ডাঙৰ ফেন। হয়নে নহয়? বাদ দিয়ক, ইয়াক আকৌ এজনী ছোৱালী বোলে ইয়াৰ মুখত মুতি দিম বুলি কৈছে। চাওঁ আহকচোন ভিডিঅ'টো। তোৰ মুখত মুতি দিম, চেষ্টাই উঠি পেলাই তোৰ মাথা চাথা মুতি দিম, হাগি দিম, পাদি দিম, তোৰ মুখে চুখে হিয়ান পেলাই দিম। তই কাক মুঠাই কেনে লাগিল অসমৰ ডেকাত? কেনে লাগিল মুঠাই? তো কেনে পালে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ক'বলৈ নাপাহৰিব। আৰু যদি হিয়াছ লাইফত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। कह दिया ना फक ऑफ लोग क्या कहेंगे देंगे भाड़ में जाए भाड़ में जाए भाड़ में चिंता क्या कहती है भाड़ में जाए तुम्हारे दोस्त